এইটো চাওক জেগাটো কিমান ধুনীয়া লাগিছে ডিব্ৰু-চৈখোৱা হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াত গেংগেটিক ৰিভাৰ ডলফিন বনঘৰচীয়া ঘোঁৰা দেওহাঁহৰ বাবে বিখ্যাত লগতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আৰু জীৱ জন্তু পোৱা যায় ইয়াত এইকেইটা ওপৰৰ পৰা লাগে কেঁচা দেখি আৰু ঔটেঙা খাই পিনে আপোনালোকক দেখাম অলপ পিছত ভিডিঅ'টো চাই থকাৰ কাৰণে যাবলৈ বাট নাই নেকি এতিয়া আকৌ ঘূৰি যাব লাগিব এইবোৰ যে হাতীয়ে চিঙা হয় নহয় নিজে ক'বা মানুহে চিঙাটো নহয় মানুহে চিঙা হ'লে কাটি থৈ গ'ল হ'লে নমস্কাৰ ইউটিউব ফেমিলি স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'ত আজি ডিব্ৰু-চৈখোৱালৈ গৈছোঁ কেকজুৰি ভাইটি এটাৰ লগত কেকজুৰি চাবলৈ যাওঁ তো সিহঁতে এই ভাইটি দুটাই প্ৰথম আহিছে আহিছিলে এবাৰ ন এবাৰ আহিছে তাৰপৰা এইফালে এজন ভাইটিয়ে নাই আগতে এইবোৰ আহিছে আগতে এবাৰ বহুত দিনৰ মূৰত আকৌ গৈছোঁ আগৰ বছৰ গৈছিলোঁ তো এতিয়া এইবছৰ যোৱা নাই তো কেনেকুৱা কি হ'ল এইবছৰ অলপমান চাই আহোঁগৈ এতিয়া বুটত উঠিব যাব লাগিব বুটত উঠি লওঁগৈ তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোকক এতিয়া পাই গ'লোহি বুটৰ আৰু অলপ দেৰি পিছত বুটখন যাব আৰু বুটখন গ'লে মানে আপোনালোকক বুটখনৰ মাজৰ পৰা অলপমান ভিউ দেখাম এতিয়া পাই গ'লোহি কাষৰ আৰু এতিয়া 700-800 মিটাৰমান বালিত খোজকাঢ়িব লাগিব আমি বুটৰ নামিলোঁ এতিয়া গৈ আছোঁ বালিত খোজকাঢ়ি ভালে লাগে বাৰু বালিত গৰম হ'লেও ভালে লাগে খোজকাঢ়ি এতিয়া বতাহ মাৰি থাকে নদী কাষত মানে হাবিডোখৰ বেছি ভাল লাগে গৈ পিনে ধুনীয়াকৈ বতাহ মাৰি থাকে যে মানে এতিয়া 3 কিলোমিটাৰমান খোজকাঢ়িব লাগিব আমি 3 কিলোমিটাৰমান খোজকাঢ়িব লাগে যদিও হাবিৰ মাজত গম পোৱা নাযায় ভালে লাগে খোজকাঢ়ি পিনে এনেই মানে তাত খোজকাঢ়ি থাকিলে মানে 3 কিলোমিটাৰ খোজকাঢ়িলে মানে আমনি লাগি যাব ভাগৰ লাগি যাব কিন্তু কেকজুৰি যাওঁতে ইমানখিনি ভাগৰ নালাগে মানে ভাগৰ অনুভৱ নহয় পৰিৱেশটো ভাল ঠাণ্ডা পৰিৱেশ হাবিৰ মাজে মাজে খোজকাঢ়ি পিনে ভাল লাগে তো এতিয়া গৈ থাকোঁ এতিয়া এডোখৰত মই কিমান টকা থাকিম তো এতিয়া আমি কাষৰ পাই গ'লোহি জেগাটো চাওক কিমান ধুনীয়া এতিয়া গছ গছনিবোৰনো পাতবোৰ নতুন নতুনকৈ পোখাইছে এতিয়া ভালকৈ দেখিবলৈ ধুনীয়া লাগিছে সেউজীয়া পৰিৱেশ প্ৰায় নদী কাষৰ পৰা 800 মিটাৰমান হ'ব লাগে 800 মিটাৰমানে হ'ব আৰু এতিয়া 3 কিলোমিটাৰমান খোজকাঢ়িব লাগিব আৰু এতিয়া ইয়াত এখন সৰু গাঁও এখন আছে জাতিলাও খেতি কৰিছে চাওঁ এইফালে আছে ঘৰ আপোনালোকে পৰুৱা বাঁহ দেখিছে নাই এইটো এটা পৰুৱা বাঁহ যদি নাই দেখা গাঁৱৰ মানুহবোৰে দেখিছে বাৰু যিখিনি অলপমান চহৰীয়া নেদেখা লোকসকলে চাওক এইটো পৰুৱা বাঁহ গছত থাকে তেনেকৈ হাবিৰ মাজত আৰু এতিয়া এইখিনি ঝাৰুবন বুলি কৰে ঝাৰুবন লিহিৰি চাওক কিমান ধুনীয়া গোটেই গছখিনি লিহিৰি গছৰ মাজে মাজে এইটো ডিব্ৰু-চৈখোৱা কেকজুৰি যোৱা বাটটো এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গছ কেকজুৰি ইংলিছত বানিয়ান টি বুলি কোৱা হয় তো সেইজোপা মোৰ চেনেলত এতিয়ালৈকে 2টা ভিডিঅ' দিয়া হ'ল কেকজুৰি আগতো দিয়া আছে কিন্তু মই প্ৰত্যেক বছৰ আহোঁ ইয়াত ফুৰিবলৈ ডিব্ৰু-চৈখোৱাৰ ভিতৰত ভাল লাগে অলপমান নিজৰ ওচৰ জেগা আৰু হাবিৰ মাজৰ জেগাখিনি এনেও ভাল লাগে মানুহ গৰু ছাগলী অহা যোৱা কৰা বাট এইবোৰ তো ইয়াত আৰু গাঁওখনৰ সৰু এখন গাঁও আছে আৰম্ভণিতে তো সেই গাঁওখনৰ মানুহবোৰ গৰু ছাগলীবোৰ অহা যোৱা কৰে এইফালে তো তেনেকৈ বাট বনি গ'ল এইবোৰ অলপ খোজকাঢ়ি ভাগৰ লাগিলে বহি লৈছে আৰাম কৰি আহিছে এইটো এটা বৰল বা সৰু বৰল কেনেকুৱা লাগিছে তই কওঁ ভাল লাগিছে ভাই কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াৰ ভৰিত দুখ পাই আছে লেঙুৱাই হৈ আছে তথাপিতো আহিছে লেঙেৰা ভৰি লৈ পিনেও আহিছে ইমান হাবিৰ মাজত ইমানে ভাল লাগিছে মানে বুজিছে আপোনালোকে কিমান বেছি ভাল লাগিছে আপোনালোকে আহিব ফুৰিবলৈ এইজোপা কিবা গুটি গুটি লাগি আছে কি গছ জানো নাজানো কিবা খোৱা গুটি নহয় খোৱা গুটি হ'লেতো নাথাকে ইমান সোনকালে লাগি পিনে আৰু দেখিছে আপোনালোকে
নোখোৱা কিবা গছৰ গুটি কি কয় চিনি নাপাওঁ সেইকাৰণে টেষ্ট কৰি নাচাওঁ নহ'লে টেষ্ট কৰি চালোঁ হ'লে এইফালে কিবা হাৰ্ডি পৰি আছে এইফালে মহ এটা আছে এতিয়া জুম কৰি দেখাবলৈ নোৱাৰিম বাৰু এটা নহয় কিবা এটা আছে এটা সৰু জাক আছে এতিয়া আমি গৈ আছোঁ হাবিৰ মাজে মাজে ধুনীয়াকৈ এটা ধুনীয়া মনোমোহা দৃশ্য আপোনালোকে দেখিছে হাবিৰ মাজে মাজে এটা ধুনীয়া বাট এইবোৰ চবফালে আৰু এতিয়া আপোনালোকক আমি কৈ পিনে ইমান অনুভৱটো বুজাব নোৱাৰিম আপোনালোকে যদি নিজে আহে তেতিয়াহ'লে অনুভৱটো ভালদৰে বুজি পাব চেনেল হলগি হলগি গৈছে বাৰে বাৰে আৰু এতিয়া আৰু অলপ যাব লাগিব বৰ বেছি দূৰ নাই আৰু অলপ গ'লে মানে আমি সৰু কেকজোপা পামগৈ সৰু কেকজোপাৰ পৰা আৰু অলপ গ'লে মানে ডাঙৰজোপা পাম মানে দুজোপা আছে সৰুজোপা মানে প্ৰায় আধা বিঘামান হ'ব আৰু ডাঙৰজোপা 4 বিঘাৰ পৰা 6 বিঘা সিমানখিনি বুলি কোৱা শুনো তো ইমান ভালকৈ ময়ো নাজানো কিমানখিনি হ'ব মানে বছৰে বছৰে বাঢ়ি বাঢ়ি গৈ থাকে তো সেইটো কাৰণে আজিলৈকে এতিয়া গম পোৱা নাই চিয়'ৰকৈ গম পোৱা নাই কিমান হ'ব আৰু এতিয়া মাজে মাজে গৈ আছোঁ ভাইটিহঁতে অলপ আগৰ পালেগৈ আমি এতিয়া এইটো কেমেৰামেন সেইটো ভাইটি কেমেৰামেন আমি দুটাই গৈ আছিলোঁ এতিয়া এফালে যাব লাগিব মোক জংলী জংলী দুনিয়াই কয় জংঘলে আমাৰ ঘৰ নে কি আছিলে গানটো মনত নাই বাৰু ভূপেন হাজৰিকাৰ এটা ভিডিঅ' বনাই খাবলৈ লুকাই মানে ভয় আছে এটা হ'লেও আমি ভয় নকৰিলোঁ বা সাহসী মানুহ কাৰণে ভয় নাই কৰা আমি ইমান ভয় পোৱা নাই আমি তো মইতো জেগাৰ পৰা হিলাই নাই বাৰু ইহঁতে ডাঙৰ ভাই অলপমান ভয় কৰি লাগি হিলো মই লৈছিলোঁ চিঙি গ'লগৈ আৰু এইটো এটা আগত আমি আহি পিনে সৰু কেকজোপা পাই গ'লোহি এইজোপা ওচৰত গৈ পিনে ভালকৈ দেখাই আছোঁ এজোপা আছে এজোপা এছিয়াৰ ভিতৰত ডাঙৰ গছ এতিয়া মানে মোবাইলত দেখিবলৈ সৰু লাগে কিন্তু ৰিয়েলত ইমান সৰু নহয় কেমেৰাত মানে দেখাত অলপমান সৰু সৰু লাগে তো এইজোপাৰো অলপমান দেখাই দিছোঁ আপোনালোকক তাৰপিছত আৰু অলপ গ'লে মানে ডাঙৰজোপা পামগৈ তো মেইনকৈ ডাঙৰজোপালৈ যাম যোৱাটো এতিয়া হ'লেও এইজোপাটো অলপ দেখাই দিছোঁ আপোনালোকক সৰুজোপাই কিমান ডাঙৰ সেইজোপা আপোনালোকক দেখাই দিছোঁ এইজোপা চাওক এনেকৈ ভিতৰলৈকে আছে এইজোপা এবিঘা আধা বিঘামান এইজোপাই হ'ব এইজোপা চাওঁ এনেকুৱা ধৰণৰ থাকে এইটো এতিয়া সিটোৰ পৰাই কি আছে এতিয়ালৈকে আমি দেখি নাপাওঁ এতিয়াৰ ভিতৰত সোমালে গম পোৱা যাব তো এইজোপাত আমি ইমান দেৰি কৰি নাথাকোঁ এতিয়া ডাঙৰজোপালৈ যাওঁ ডাঙৰজোপালৈ গৈ পিনে ডাঙৰজোপাত কি কেনেকুৱা কি সেইখিনিও আপোনালোকে অলপ দেখাই আছোঁ তো এইখিনি চাওক শিকাবোৰ তো এইফালে মানে এইবোৰ আপোনালোকে যিবোৰ এইবোৰ সৰু সৰু এইবোৰ লতাবোৰ দেখিছে এই লতাবোৰৰ পৰাই এতিয়া এইডালহে দেখিছে নহয় এনেকুৱা ডাঙৰ লতা হৈ যায় লতা হৈ মাটিত জইন হৈ পিনে এইটো এটা একেজোপা গছৰে অংশ এইবোৰ চব গছৰ ডাল হৈ নামি আহে গছৰ ওপৰতে শিপা সৃষ্টি হয় গছৰ ওপৰতে শিপা সৃষ্টি হৈ পিনে তলত এইবোৰ নামি আহে এনেদৰে নামি আহি পিনে এডাল ডাঙৰ ডাঙৰ এই গছৰ ঘাঁহ গছৰ দৰে হৈ পৰে ধুনীয়াকৈ এইবোৰ সময়ত এইডাল হেঁতে এনেকুৱা এডাল হেঁতৰ দৰে আছিলে এতিয়া সময়ত এডাল হেঁতৰ নিচিনা ডাঙৰ হৈ যায় তো এটা সময় এডাল ঘাঁহ গছৰ নিচিনা ডাঙৰ হৈ যাব তো গোটেই গছজোপাৰ মানে এনেকৈ লতাতে সৃষ্টি লতা শিপা গছতে সৃষ্টি হয় চব গছতে লতাও আছে লতাৰ পৰাই আকৌ ঘাঁহ গছো হয়গৈ তো সময়ে সময়ে এইবোৰ এনেদৰে তললৈ আহি এনেকৈ সৃষ্টি হৈ গৈ থাকে আৰু ডাঙৰ হৈ গৈ থাকে প্ৰতি বছৰে ডাঙৰ হৈ গৈ থাকে এজোপা অমৰ গছ বুলি কোৱা হয় তাতে এটা নদী লিকু আছিলে তো বাৰিষা কালত আহিলে আপোনালোকে বুটতো আহিব পৰা যায় তো এতিয়াতো খৰালি কাল সেইটো কাৰণে লাহেকৈ বাৰিষা কাল হ'ব আৰু তেতিয়াই মানে এইটো নদীখন এইটো এটা নদী লিক এইটো চাওক ভালকৈ দেখাইছোঁ ৰ'ব
দেখিছা এটা নদীলৈ এইটো নদী পানী ভৰ্তি হৈ থাকে বাৰিষা কালত এতিয়া বাৰু শুকাই গৈছে এতিয়া আৰু অলপমান আৰু বৰ বেছি সময় যাব নালাগে তো অলপ সময় গ'লে মানে পামগৈ ডাঙৰ কেকজোপা তো এতিয়া আমি মাজে মাজে গৈ আছোঁ এইখিনি হাতীগো হয় অলপ দিন হ'ল কিন্তু হাতী যে আহে সেইটো গম পোৱা গৈছে মানে দিন হ'ল যদিও হাতী আহে দিন মানে কি এতিয়া 10-15 দিনমানৰ আগৰ হাতীৰ মলখিনি তো গম পোৱা গৈছে মানে ইয়াত যে হাতী আহে কাৰণ কেলৈ হাতী এফালে পানী খাবৰ কাৰণে আহে নদী দিশটোত তো তেনেকৈ আহে চাগে আৰু হাতীটো আহে বুলি কৈ থাকে গাঁওডোখৰতো কোৱা হৈছিলে মানে মানুহবোৰে কয় হাতী আহি আছে গাঁৱত নদীৰ ওচৰত দেখা পোৱা যায় বুলি আৰু কেইদিনমান আগত বেংগল টাইগাৰ এটাও দেখা গৈছিলে ইয়াত ক'ৰ পৰা কেনেকৈ আহিলে সেইটো নাজানো কিন্তু বেংগল টাইগাৰ এটাই দেখিছিলে তো মানুহৰ চকুত তেনেকৈ আগৰ পৰা আছিলে যদিও অহা নাছিলে তেতিয়া ৰিচেণ্টলি এমাহমান হৈছে তো বেংগল টাইগাৰ এটাও দেখা হৈছিলে তো কিবা মতে লাগ ভাল থাকিলে মানে দেখা পাব আপোনালোকেও কেতিয়াবা বা আমিও দেখি যাব পাৰোঁ লাগ ভাল হ'লে নাইবা লাইভ বেয়া হ'লে দেখি যাব পাৰোঁ এতিয়া গৈ থাকোঁ এইটো চাওক জেগাটো কিমান ধুনীয়া লাগিছে ডিব্ৰু-চৈখোৱা হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াত গেংগেটিক ৰিভাৰ ডলফিন বনঘৰচীয়া ঘোঁৰা দেওহাঁহৰ বাবে বিখ্যাত লগতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আৰু জীৱ জন্তু পোৱা যায় ইয়াত এজোপা জৰা টেঙা গছ এতিয়া বৰ্তমান ফুলিছে আৰু জৰা নাই টেঙা তেনেকৈ লাগিব এইটো এটা বেয়া কাম কৰিছে চাপটো ইয়াত হাগিজ পেলাই থৈ যায় জানো নেশ্যনেল পাৰ্কৰ ভিতৰত আহি পিনে এইবোৰ হাগিজ পেলাই থৈ গৈছে এইবোৰ এনেকুৱা ধৰণৰ মানুহৰ পৰা পৰিৱেশটো আমাৰ ধ্বংস হৈ গৈ আছে দিনক দিনে ফাইনেলি আমিও আহি পিনে পাই গ'লোহি এতিয়া ডাঙৰ কেকজোপা ইয়াতে আছে অলপ গ'লে পাম এইজোপা এইটো চাইডৰ পৰা আৰম্ভ হৈছে আগৰ পৰা আৰম্ভ হৈ পিনে এফালে কিমান ভালকৈ আছে দেখাই আছে আপোনালোকে চাওক আপোনালোকক ক'লে মানে ইয়াৰ অনুভৱটো আপোনালোকে বুজিব নোৱাৰিব তো সেইকাৰণে আপোনালোকে নিজে আহিব তেতিয়া আপোনালোকে বুজি পাব যে কিমান ডাঙৰ এজোপা গছ আৰু কিমান ধুনীয়া এটা পৰিৱেশ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ ভিতৰত কিমান ধুনীয়া এজোপা গছ আছে ইমান ডাঙৰ এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ গছ আৰু এইকেইটা বান্দৰকেইটা ওপৰত পালেগৈ আৰু এইজোপা গছত বগাবলৈও ভাল লতাৰ পৰা লতালৈকে তেনেকৈ লতাই বগাব পৰা যায় ধুনীয়াকৈ এতিয়া ময়ো বান্দৰ সমিতি সিহঁতৰ লগত এইটো ৰাৱণ বান্দৰ সেইটো উদীপ বান্দৰ এইটো ফুলক বান্দৰ এইটো এতিয়া বৰ্তমানলৈকে মানুহ হৈ আছে অলপ পিছত ই বান্দৰ বনিব এডোখৰ আপোনালোকে ভাবিছে চাগে আমি হাবিৰ মাজত আছোঁ কিন্তু নহয় এজোপা গছৰ মাজতে এইটো তেনেকুৱা গেপ আছে এইখিনি আৰু এজোপা গছে ইমান ডাঙৰ এইটো পুলকৰ ভাগৰ লাগিছে ন শুই লৈছে নাযায় আমিতো ঘূৰিবলৈ আহিছোঁ ফুৰিবলৈ আহিছোঁ আপোনালোকক দেখুৱাবলৈ আহিছোঁ সেইকাৰণে আৰু অকণমান ভিতৰত যাম আৰু অকণমান ভিতৰত গৈ কেনেকুৱা কি সেইখিনিও দেখাইছোঁ এতিয়া মাজে মাজে গৈ আছোঁ এইকেইটা ভাইটিকেইটা গ'লেই মানুহ অহা যোৱা কৰি এইবোৰ বাট বনাই আছে গৰু ছাগলী ম'হ এইবোৰ অহা যোৱা কৰে বাট বনাই আছে এইজোপা গোটেইখিনি এজোপা গছৰ হয় আপোনালোকে দেখোঁতে একেজোপা গছৰ নহয় নিচিনা লাগিব পাৰে মানে লতাবোৰ বগাই যায় লতাবোৰৰ পৰা ঘাই গছ হৈ পিনে তেনেকৈ বাঢ়ি গৈ থাকে তো সেইকাৰণে একেজোপা গছ নহয় নিচিনা লাগে হওঁতে একেজোপা গছেই হয় একেজোপা গছৰে অংশ এইখিনি চব এইবিলাক চাওক কিমান ভিতৰলৈকে আছে এতিয়া মেইন
মাজৰডোখৰত আছোঁ আমি মাজৰ পৰা সেইফালে কাষটো দেখি পোৱা নাযায় ভালকৈ কিমান দূৰলৈকে আছে এইফালে কাষটো দেখি পোৱা নাযায় কিমান দূৰলৈকে আছে এফালেও দেখি পোৱা নাযায় এফালেও দেখি পোৱা নাযায় কিন্তু গছৰ মাজে মাজে এইবোৰ বাটো আছে গছৰ ডালৰ ওপৰে ভৰ্তি হৈ আছে এইবোৰ আৰু কেইদিনমান পিছত এইবোৰ অৰ্কিডবোৰ ফুলিব তেতিয়া ভাল লাগিব বিহু ছিজনত তো এতিয়ালৈকে ফুলা নাই বাৰু লাহেকৈ ফুলিব আৰু কেইদিনমান পিছত অৰ্কিডবোৰ যেতিয়া ফুলে তেতিয়া দেখিবলৈ আৰু অকণমান বেছি মনোমোহা হয় আৰু সেইটো টাইমত আহিলে মানে আপোনালোকে বিহু ছিজনত আহিব লাগিব এপ্ৰিল মে' তো তেনেকুৱা চাই সময়টোত আহিলে মানে আপোনালোকে অৰ্কিডখিনি ফুলা দেখিব এইবোৰ দেখিছে গোটেই গছজোপাত অৰ্কিডে ভৰ্তি হৈ আছে এইবোৰ চাওক মেইন ঘাই গুৰিটো এইটোৱে চাগে এইটো মানে আটাইতকৈ গোটেই গা গছডালতকৈ ডাঙৰ গুৰি এইটোৱে দেখিছোঁ তো সেইকাৰণে ভাবিছোঁ এইটোৱে মেইন গুৰিটো এতিয়া চেণ্ডেল নুখুলিলোঁ হয় হ'লেও চেণ্ডেলটো খুলি লৈছোঁ খুলি পিনে এতিয়া অলপ ওপৰত যাম ওপৰত গৈও দেখাম আপোনালোকৰ ওপৰৰ পৰা দৃশ্যটো কেনেকুৱা এইটো ওপৰত এটা চৰাইবাও আছে চাওক এইটো এইকেইটা ওপৰ পালেগে মই আছোঁ ইয়াত ওপৰতে আছোঁ কিন্তু মোতকৈ ওপৰত আছে সিহঁতে এই গছজোপা বগাবলৈ ভাল লতাই ভৰ্তি হৈ আছে আৰু মজবুত হা যাং এতিয়া আছোঁ আমি ওপৰৰ পৰা আকৌ অলপমান আগলৈ যাম এতিয়া এইজোপা গছজোপাততো বিশেষ তেনেকৈ আৰু বেছি দেখাবলগীয়া আপোনালোকক নাই তো নিজে আপোনালোকে আহিলে মানে ভালদৰে চাই মেলি এনজয় কৰিব পাৰিব অনুভৱ কৰিব পাৰিব আৰু এইবোৰ চব অৰ্কিডে ভৰ্তি হৈ আছে গছজোপা নামিব নোৱাৰো মানে মানে ধৰি পঢ়ি যা ধৰ যাব চিৰিয়াছলি নহ'ব আপোনালোকে অলপ ধেমালি কৰি দিছোঁ অকণমান সুবিধা নাই নহ'লে ভাবিলে আমাৰ এইটো হাতাকে পাইছে এতিয়া গছজোপাৰ কাষে কাষে আমি গৈ আছোঁ আৰু ভিতৰলৈ যাম তো তেনেকৈ আহিলে মানে সময়টো নহয় ভিতৰলৈ যাবলৈ তো সেইকাৰণে এইবাৰ অলপমান ভিতৰলৈ গৈ চাওঁ বুলি ভাবিছোঁ যিমানখিনি পাৰোঁ যাম এফালে ঔটেঙা গছত ঔটেঙা লাগি আছে পূৰা নেক্সট বাৰ আহোঁতেতো ঔটেঙা বহুত পাৰি নিছিলোঁ তো এবাৰ যাওঁতে যদি সময় মিলাই লৈ যাম পাৰি এতিয়া অলপমান ঘূৰি লওঁ ঘূৰি পিনে যদি এইটো পাতে অহা হয় তেতিয়াহ'লে ঔটেঙা কেইটামান লৈ যাব লাগিব ওচৰত খাবলৈ তো ইয়াততো এনেই সৰি এঠানি হৈ যাব আৰু এইফালে গোটেই এতিয়া মেইন হাবিৰ মাজত পোৱাগৈ নাই আমি তো মুখডোখৰ পাইছোঁ প্ৰায় 3-4 কিলোমিটাৰমান আহিছোঁ আমি তো গছজোপা মানে শেষ নহয় আপোনাৰ আমি এদিকে পাৰ কৰি আহিলোঁ এটা চাইডে আকৌ এইজোপা গছজোপা আছেই এইজোপা চাওক মানে য'ত গোটেই গছজোপা য'ত যিমানখিনিলৈকে ডাল যায় তাতে শিপা ধৰে তো তেনেকৈ ডাঙৰ হৈ গৈ থাকে প্ৰতি বছৰে তো নেক্সট বাৰ আহোঁতে অলপমান সৰু হৈছিলে এতিয়া আকৌ এইবছৰ অলপ ডাঙৰ দেখিছোঁ তেনেকৈ বাঢ়ি গৈ আছে এটা সময়ত গোটেই ডিব্ৰুচৈখোৱাখন
কেক জৰিৰে ভৰি পৰিব। তো কিমান ধুনীয়া লাগিব দেখিবলৈ। এতিয়া সেইদিৰ পৰা এইজোপা মেইন ঘাঁহজোপা এইফালৰ পৰা এইফাললৈকে চাওক এনেকৈ এইখিনি এইজোপা গৈছে। কেকজোৰীজোপা বাৰু চাই থকা হয়। তো সেইকাৰণে আজি অলপমান হাবিৰ মাজলৈকে যাম। তো মহ ওলাই, বাঘ ওলাই, হাতী ওলাই, যি ওলাব। পিছৰখিনি ইতিহাস বুলি ভাবি এতিয়া আমি হাবিৰ মাজে মাজে গৈ আছোঁ। বাইক গাড়ী লৈ ঘূৰি ফুৰাতকৈ হাবিয়ে জংঘলে ঘূৰি ফুৰা মজাটো কেনেকুৱা সেইটো আজি গোটেই জংঘলখন ঘূৰি অনুভৱ কৰিম। হাবি জংঘলখন বাৰু ঘূৰিবলৈ এনেও ভাল বাইক গাড়ীত ঘূৰি ফুৰাতকৈ। তো প্ৰকৃতিৰ মাজত ঘূৰি ফুৰাটো মজাই বেলেগ। তো সেইকাৰণে আজি প্ৰকৃতিৰ মাজত এদিন প্ৰকৃতিৰ মাজত ঘূৰিম বুলি আহিছোঁ আমি ডিব্ৰুচৌক ফালে। আমাৰ কাষত মানে ডিব্ৰুচৌকখন আছে, ডাঙৰ ৰিজাৰ্ভ বুলি ক'বলৈ বা নেশ্যনেল পাৰ্ক বুলি ক'বলৈ। তো সেইকাৰণে ডিব্ৰুচৌকৰ মাজলৈ আহিছোঁ। অলপ ঘূৰি লওঁ, ঘূৰি মেলি আপোনালোকক যিমানখিনি পাৰোঁ দেখাম। তো এতিয়া কি দেখোঁ নাজানো। তো তেনেকৈ জীৱ জন্তু দেখি পোৱাটো সম্ভৱ নহয় ইমান ডাঙৰ হাবিখনত। তো আৰু জীৱ জন্তু দেখি পালোঁ, বনৰীয়া জীৱ জন্তু তেনেকৈ এতিয়া এইটো সময়ততো আমি যিটো সময়ত আহিছোঁ এইটো সময়ত দেখাটো সম্ভৱ নহয়। তো তথাপিতো যিমানখিনি পাৰোঁ ঘূৰোঁ। তো যদি দেখোঁ আপোনালোককো দেখাম। তো নেদেখিলে মানে নাই আৰু আমাৰ যদি লাকত আছে আমি দেখিম। তো যদি আপোনালোকৰ লাকত দেখিবলগীয়া আছে তেতিয়াহ'লে দেখিবলৈ পাব, নহ'লে নেদেখিব। সেইটোৱে আৰু এতিয়া অকণ ভিতৰলৈ যাওঁ। এইফালে আমাৰ গাইড পুলক গোহাঁই আমনি লাগিছে তাক, মই গাইড নহয় বুলি কৈছে। আমাৰ বা তেনেকৈ ইমান বেছি অহা নহয়, কেতিয়াবা বছৰটোত এবাৰ হয়, কেতিয়াবা বছৰটোত দুবাৰ অহা হয়, তেনেকৈ অহা হয়। সেইটো কাৰণে আমাৰ ইমান আমনি নালাগে। তো বহুত দিনৰ মূৰত আহোঁ কাৰণে ভাল লাগে আমাৰ পৰিৱেশটো, আৰু নতুন কিবা এটা দেখিবলৈ পাওঁ আহি পিনে। জেগাটো নতুন এটা কিবা এটা দেখোঁ, তো সেইকাৰণে ভাল লাগে। তো নেক্সটবাৰ আহোঁতে গছজোপা অলপ সৰু হৈ আছিলে, তো এবাৰ আহোঁতে অলপমান ডাঙৰ লাগিছে। জেগাটো ধুনীয়াকৈ হেৰি হৈ আছে, ভৰ্তি হৈ আছে। তো তেনেকৈ আৰু অলপমান ঘূৰি লওঁ যিমানখিনি পাৰোঁ। তাৰপিছত কি দেখোঁ দেখাওঁ সেইখিনি পিছৰ কথা আৰু। খালি অলপমান ঘূৰিব আহিছোঁ, ঘূৰি লওঁ। খালি ইহঁতেও আহিছে। ডাঙৰ গছ বুলি ক'বলৈ নাই আজিকালি, গছ গছনিবোৰ কাটি শেষ কৰিলে। সেইটো সৰু সৰু গছবোৰে আছে আৰু। তো আমাৰ ডিব্ৰুচৌক নেশ্যনেল পাৰ্ক হয় যদিও ইমান বেছি ষ্ট্ৰিক্ট নহয় মানে। তো চৰকাৰে এইটোৰ ওপৰত অলপ চকু দিলে ভাল হ'ব আৰু। যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে আৰু অলপমান ভাল দেখিব পোৱা যাব ভৱিষ্যতলৈ। তো নহ'লে এটা সময়ত এইবোৰ ধ্বংস হৈ যোৱা পথত আগবাঢ়ি গৈ আছে বুলি ক'লেও বেয়া নহয়। আগৰ নিচিনা জীৱ জন্তুও নাই, আগৰ নিচিনা গছ গছনিও নাই। তো সেইটোৱে আৰু। পেকেটখিনি এইখিনি এতিয়া আমি ভৰাই লৈছোঁ, নহ'লে আকৌ ভাবিব পাৰে আমি লেতেৰা উঠাইছোঁ বুলি। আমি তেনেকৈ লেতেৰা নকৰোঁ বাৰু, লৈছোঁ লগত পেকেটখিনি। সেইটো লেতেৰা কৰাটো ভালো নহয়। পানী উলিওৱা পদ্ধতি। আপোনালোকে যদি কেতিয়াবা হাবিৰ মাজত এনেকৈ থাকে, আপোনালোকৰ লগত যদি পানী নাথাকে, এনেকুৱা যিখিনি নদীৰ কাষত থাকে এইখিনি পানী কেতিয়াও নাখাব, এইখিনি বীজাণু থাকে। তো তাক কাষত এনেকৈ সানিব, অলপ কাষৰ পানীখিনি অলপ নহ'লে সানিব। মানে অলপ সময় অপেক্ষা কৰিব আপুনি, প্ৰায় 5-10 মিনিটমান ৰখিব। ৰখাৰ পিছত এইখিনি পানীখিনি যিখিনি ওলালে এইখিনি এতিয়া ধুনীয়া চফা হ'ব। চফা হোৱাৰ পিছত এইখিনি পানী আপোনালোকে খাব পাৰিব। আমিও এইখিনি এতিয়া চফা হ'বলৈ অকণমান সময় ৰখি দিওঁ, তো তাৰপিছত এইখিনি পানী খাব পৰা হ'ব। এইটো ফুল হ'ব নাই বাৰু গাঁতটো? এইখিনি চাওঁ এতিয়া ইমান ধুনীয়া নিজন পানীখিনি চফা হৈ আছে এতিয়া। এইখিনি 10-15 মিনিট ৰখিলে মানে এইখিনি পানী চফা হৈ যাব ধুনীয়া। এইটো অকণমান সৰু হৈছিলে সেইটো কাৰণে ধুনীয়া চফা হয়।
এনে টাইমত ধুনীয়া চাৰ্ভাইভেল হয় ধুনীয়া খাব কাৰণে খাই খাইছোঁ মজা ৰখে আছে যেনিবা এইখিনি মানেও কাম দিছে দহটামান সেইখিনিকে ধৰি চাব আগে নাই জানো এক দুটা ওলাই গ'ল ভালে হৈ যাব এতিয়া আমি কেইটামান বনৰীয়া আমৰ দেখিছোঁ তো সেই বনৰীয়া আমৰকেইটা ওচৰলৈ গৈ আছোঁ কি কয় আমক খেদে না আমি খেদাওঁ চাই লওঁ যদি আমক খেদে আমি পলাম যদি আমক ঘৰত পলায় তেতিয়াহ'লে আমি খেদাম এতিয়া ওচৰলৈ গৈ আছোঁ চিন্তাই কৈছোঁ মইতো পঢ়ি লওঁ फाइनली हम लोग जीत गया भैंसा लोग हार गया भैंसा लोग भाग गया बांदर बाकी जी देखिलो नेदेखिलो बांदरটো দেখি পোৱা গৈছে বান্দৰটো দেখিছোঁ আৰু আমি যিমান হাবি মাজত আহিছোঁ বেলেগ বস্তু থাকিলে আমিনো পলাব তাৰমানে যিটো খেলা হৈছে এই কেনেকুৱা হাবি মাজত সোমাইছোঁ আপোনালোকে চাওক পুৰা ফুল জংঘল কিন্তু ভাল লাগিছে পৰিৱেশবোৰ গৈ থাকা য'ত লামগা ৰাস্তা এটাও নাজানো খালি যাব লাগে গৈ আছোঁ আগুৱাই এতিয়া ক পামগৈ আৰু এতিয়া গৈহে আছোঁ এদিকে পূৰা হাবি যাবলৈ বাট নাই এদিকে এতিয়া আকৌ ঘূৰি যাব লাগিব যাবি হ'ব ভালকৈ আমি কয় হেৰি সৰু ভাই চাব লাগিব নহয় বেছি স্পীড নাযাবি এইবোৰ গছবোৰ নিজে পৰি ভাগি একদম পচি গৈছেগৈ হেলা কৰিবি হে নিশ্চয় বি জেগাখিনি দেখি পিনে একেখিনি জেগাতে ঘূৰি ফুৰিছোঁ নিচিনা লাগিছে ক'ব পৰা নাই ক'ত ঘূৰিছোঁ আৰু ঔটেঙা আহিছোঁ বাৰু ঔটেঙা ঔটেঙা নাই দুটা লৈ যাওঁ তই ইমান সৰু ঔটেঙা আছে ইমান ঔটেঙা হৈ আছে দেৰি কৰি থাকিবা গৈ আছোঁ এতিয়া আমি মাজে মাজে গৈ আছোঁ ৰাস্তা বিশেষ পাইছোঁ নাপাইছোঁ এনেকৈ গৈ আছোঁ আৰু ক'ত ওলাম এতিয়া গৈ আছোঁ গৈ থাকিম আমাৰ দিশ নোপোৱা লাগে আহোঁতে বেলেগ এটা ৰাস্তা আহিছিলোঁ এইটো জিন্দগীত প্ৰথমবাৰ আহিছোঁ হাবিৰ মাজত আৰু এইটো কি বুলি কয় ৰাস্তা চাস্তা নাই সেনেকৈ বিচাৰি গৈ আছোঁ এইফালে মানুহৰ এটা খোজো নাই এনেকুৱা জেগাত সোমাই আছোঁ এইবোৰ যে হাতীয়ে চিঙা হয় নহয় নিজে ক'বা মানুহে চিঙাটো নহয় মানুহে চিঙা হ'লে কাটি থৈ গ'ল হ'লে একো নাই এইখিনি যে হাতীয়ে টনা বস্তুৱে হয় এইখিনি এইবোৰ পেলাই থৈছে ঔটেঙা গছ কেইজোপা চাওক আপোনালোকে কেনেকুৱা একদম চাপ আৰু উঠিবলৈও পাৰিবলৈ ধুনীয়া হ'ব এইখিনি কেনেকুৱা লাগিছে ভাই ভাল লাগিছে কেনেকুৱা লাগিছে ৰাৱণ ক'বই নালাগে মজা ভয় লাগিছে না ভাল লাগিছে
এইবোৰ ঔটেঙা ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল এইবাৰ এটা ঔটেঙা ঔটেঙা হৈ আছে ঔটেঙা বিক্ৰী কৰিলে মানে ঢেৰ পইচা পাবি গৈ আছো নেপাইছোঁগৈ আমি গৈ থকা 2 ঘণ্টামান হৈ গ'ল হাতীৰ মাজত ঘূৰি ফুৰা 2 ঘণ্টামান হৈ গ'ল আমাৰ এতিয়ালৈকে খালি কাষ নেপাইছোঁগৈ পাইছোঁগৈ গৈ আছোঁ ঘূৰি আছোঁ এতিয়া ডিব্ৰুচৌখাখন এতিয়া কোনটো দিশত আছোঁ কোনটো ছাইডত আছোঁ সেইটো গম পোৱা নাই অকল বান্দৰ কেইটামানৰ বাহিৰে মহকেইটা বাহিৰে বেলেগ একো দেখি নাপালোঁ আৰু এনেকুৱা খেলা গোলা কৰি গৈছোঁ আমিকেইটাই তো ক'ত দেখিম বাৰু কিবা দেখিলোঁ হাবিৰ মাজত এনেকুৱা ওলালোহি ন ফাইনেলি আকৌ কেকজুৰিৰ মাজত ওলালোহি কোনডোখৰ কেকজুৰি এতিয়া গম পোৱা নাই হ'লেও ওলামগৈ আৰু এতিয়া কেকজুৰিখিনি ওলালোঁ যদি ওলামগৈ মেইন হাবিখনৰ পৰা ওলাই আহিলোঁ এতিয়া ভালেই লাগিলে আকৌ এদিন আহিম এতিয়া আকৌ এদিন আহিম মানে এতিয়া ওলাই ল'ম প্ৰথমতে ওলাই ল'ব আছে এতিয়া ওলাই লওঁ সজাইছে অলপমান আছোঁ আপোনাৰ কামিলে অৱস্থা বেয়া একদম এইফালে ভাইটি ভৰিটো অপাৰেশ্যন কৰা বেছি দিন হোৱাই নাই এইফালে এবাৰ ফুটবল প্লেয়াৰ একো নাই দুইটা ফুটবল প্লেয়াৰ আছে গাত দম আছে মানে ইমান অঁ বাৰু একো নাই আমি এনেও আৰু ঘূৰি ফুৰিবলৈ ভাল পাওঁ অকণ আজি মাজে ঘূৰি ফুৰি আৰু 3 ৰাউণ্ড ঘূৰিব পাৰিলোঁ হ'লে বেছি হৈ গ'ল নাই হয় মহগু এইটো কি হৈছে এইখিনি মহগু আৰু এইটো জেগাটো চাওক কিমান ধুনীয়া লাগিছে বাৰিষা এখন পানী হৈ থাকে পানী ভৰ্তি হৈ থাকিব বোকা ফালে নেযাং লাগিলে হাবি ফালে যাম হাবি ফালে গৈ গুইজান ঘাট পাম গুইজান ঘাট পাই আমি নাৱে যাম নাও পাৰ হৈ আমি ঘৰলৈ গৈ পাম ভাবিছোঁ গায়ককে বনি যাওঁ নেকি ছিংগাৰকে বনি যাওঁ নেকি 2-3টা লাইন বনাব পাৰিছোঁ যদি আৰু বাকীখিনি চিন্তা কৰিলে পাৰিমেই আগতে চিন্তা নকৰাকৈ যদি 2-3টা লাইন বনাইছোঁ মই তেতিয়াহ'লে চিন্তা কৰিলে মানে পাৰিম আপোনালোকে যদি অকণমান সাহস দিয়ে উৎসাহ দিয়ে তেতিয়াহ'লে গাবলৈ চেষ্টা কৰিম গাম ভাইটি অকণমান খোজকাঢ়িব কৈছিলে ডক্টৰে দুখ পাই থকাটো অপাৰেশ্যন কৰাৰ পিছত বেছিকৈ খোজকঢ়া নাই সেইকাৰণে অলপমান খোজকাঢ়িব কৈছিলে আমি সেইকাৰণে একদম পূৰা আজি একদম 30 কিলোমিটাৰমান খোজকাঢ়ি দিলোঁ ইয়াত টোটেল এতিয়া ডক্টৰে এতিয়া আকৌ নেক্সট বাৰ চেকআপ কৰাব গ'লে মানে অকণমান কমটিকৈ খোজকাঢ়িব ভাইটি বুলি নক'লে হৈছে আজি ডিব্ৰুচৌখাৰ ভিতৰতে ৰাতি হ'ব নেকি ক'ব পৰা নাই যদি ৰাতি হৈ যায় ইয়াতে থাকি দিব লাগিব আৰু পানী খাই কটাই দিম ঔটেঙা খাই কটাই দিম লগততো একো অনা নাই আৰু ঔটেঙা 2টা বেগত লৈ আহিছে পানী বটল 2টা লৈ আহিছোঁ পানী বটল 2টা খাই খতম কৰি আকৌ পানী ফিল্টাৰ ছিষ্টেমটো আপোনালোকক আজি দেখাই দিলোঁ পানী ফিল্টাৰ পিছত এতিয়া পানী খোৱা ছিষ্টেমটো দেখাই দিলোঁ ৰাতি ডিব্ৰুচৌখাৰ ভিতৰত থাকি কেনেকুৱা লাগে সেইটো ছিষ্টেমো দেখাই দিম লাগিলে আপোনালোকক খালি আপোনালোকে ভিডিঅ'টো চাওক আৰু অলপমান এনজয় কৰক নিজে যদি আহিবলৈ বিচাৰে তেতিয়াহ'লে আহিব পাৰে যদি আহিব নিবিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই পিনে অলপমান ফূৰ্তি কৰক এইফালে এতিয়া পুলক গাইড আনি পিনে আমাক দলদল এৰিয়াত ভৰাই দিলে মানে এইটো এটা এনেকুৱা দলদল জেগা কিবা যদি অকণমান ভুল হয় তেতিয়াহ'লে সোমালে মানে তাৰমানে লগৰকেইটাও ধৰি পিনে টানি মেলি উলিয়াব নোৱাৰে সেনেকুৱা জেগাত ভৰাই দিলেহি এইটো জিন্দাগীত পানী নুশুকায় এডোখৰ জেগাত বাৰিষা হওক খৰালি হওক ইয়াত পানী নুশুকায় ইয়াত সোমাব লাগিলে তাৰমানে গোটেইটো তল যাব সেনেকুৱা জেগাত ভৰাইছে পুলক গাইড আমাৰ গাইড ভৰাই থাকিলে लापता हो गया हमारा गाइड हम लोग अभी किधर जाएगा गाइड इधर आओ थोड़ा ब्रेक लेता हूँ कुछ खा लेता हूँ और हमारा गाइड जल्दी से इधर आओ জেগাটো কিমান যে ধুনীয়া লাগিছে ও আপোনালোকে দেখি পিনে তো ক'ব নোৱাৰে আমি দেখি ক'ব নোৱাৰিছোঁ নিজে চাবলৈ আহিব তেতিয়া গম পাব নহ'লে নকওঁ আমি কিমান ধুনীয়া বেলেগে ফল মূল আনে আৰু কিবা কিবি ভাল বস্তু আনে কি বুলি কয় ORS আমি আনিছোঁ নদীৰ পৰা অনা পানী নদী খানি পোৱা পানী ককমলাই বিস্কুট আৰু কুৰকুৰি এইটো আমাৰ ব্ৰেক টাইম
আচলতে পইচা পাতি নাইকিয়া দুখীয়া মানুহ যে আমি পইচা পাতি নাইকিয়া মানুহ যে মানে ইমান গৰম লাগিব কেঁচা ঢেকীয়া আৰু ঔটেঙা খাই পিনে আপোনালোকক দেখাম অলপ পিছত ভিডিঅ'টো চাই থকাৰ কাৰণে আহি পিনে পালোহি ভাগৰ লাগিছে পানী পিয়াহ লাগিছে ইয়াত এতিয়া টিপল এটা আছে পানী খাওঁগৈ পানী ভৰাইও লওঁগৈ এতিয়া নদীখন এপাই থকা গাঁওখন ঘৰবোৰ এনেকুৱা চাপ বহুত সিহঁতি ৰখি থাকিব ক'ৰবাত তো গাইজ এতিয়া আমি আহি বালিকাষটো পালোহি আৰু অলপ খোজকাঢ়িব লাগিব বুটত যাবৰ কাৰণে ভাগৰো লাগিছে কিন্তু বহুত ভাল লাগিলে গোটেই ৰিজাৰ্ভখনটো ঘূৰিব পৰাটো সম্ভৱ নহয় তথাপিতো যিমানখিনি পাৰিলোঁ চালোগৈ আৰু নেক্সট টাইম আৰু অলপ সোনকালে আহিব লাগিব সোনকালে আহি আৰু অলপমান বেছিকৈ ঘূৰিম তো সেইটোৱে আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ তো কেনেকুৱা পালে কমেণ্টত জনাব যদি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আৰু লাগে তেতিয়াহ'লে ক'ব কমেণ্টত যদি বেলেগ কিবা ভিডিঅ' লাগে কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব আৰু এতিয়া এইকেইটা এফালে আহি আছে এইটো এটা এফালে গ'ল এতিয়া ঘৰলৈ গৈ থাকোঁ এতিয়া তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ লগ পাম আপোনালোকৰ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই